সো হে গাইজ ৰাতিপুৱা বাজিছে এতিয়া 6টা তো মই যাম টংলা ষ্টেচনলৈ বুলি আৰু কিয় গৈ আছোঁ আপোনালোকে দেখিব গাইজ আহি পালোঁ টংলা ষ্টেচন তো আহোঁতে ভিডিঅ' কৰা নহ'ল কাৰণ বহুত বেছি কুঁৱলী পৰি আছিল ঠাণ্ডা আছিলে তো এনেকৈ দেখিছে মানুহৰ ভিৰ গাইজ আপোনালোকক জনোৱা হোৱা নাই কিহৰ কাৰণে কোকৰাঝাৰলৈ গৈ আছে তো গাইজ শুনক গাইজ এই ল'ৰাকেইজনক দেখিছে ল'ৰাকেইজন গৈ আছে কোকৰাঝাৰলৈ বুলি ফুটবলৰ চিলেকশ্যন দিবলৈ কেমেৰাটো ভাল নহয় মোৰ ল'ৰাকেইজনক শাৰী পাতি ফটো ভিডিঅ' কৰি ল'লে বছে তো সেনেকৈ আমি ষ্টেচনত ৰখি আছোঁ ট্ৰেইন আহি পাবৰ সময় হৈছে ফাইনেলি গাইজ বহু সময় অপেক্ষাৰ পিছত ট্ৰেইনখন আহি পালে তো আপোনালোকে দেখিলে এনেকৈ ট্ৰেইনখন আহি পালে ট্ৰেইনখন বৰ্তমান ৰখিব পৰা নাই আৰু আমাৰ ল'ৰাখিনিয়ে উঠিবৰ কাৰণে পূৰা সাজু হৈ আছে চাই থাকক ট্ৰেইনখনৰ ভিতৰত বহুত বেছি মানুহ সেইকাৰণে দৌৰা দৌৰি হৈছে এনেকৈ আমাৰ ল'ৰাখিনিয়ে পিঠিত বেগ লৈ কোকৰাঝাৰলৈ বুলি এজনকৈ পূৰা ট্ৰেইনৰ ভিতৰত উঠি গৈ আছে গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল পালে লাইক এটা কৰি যাব তো আজিলৈ ইমানেই